BTC सरकारनि सावस्रि सिबिथायनि जौगाथायनि खामानि आं स्टुडिअ' दं मेमरिता नार्जारि पर्बतझरायाव सावस्रि सिबिथायाव गोदानै मोनब्रै बर्ड एम्बुलेन्स बेखेवदों। एनटिपिसिनि CCR स्किमनि गेजेरजों मोनब्रै बर्ड एम्बुलेन्सफोरखौ BTC सरकारनि सावस्रि बिफाननि EM देरहासार बसुमतारिया बेखेवनानै होयो। क'क्राझार जिल्लानि पर्बतझरायाव महकुमानि देबिटला आरो मदाथि ओनसोलफोराव दैज्लां बोथोरनि समाव 3-4 दानसो दैनि गेजेराव थांनाय सुबुंफोरा गासै 8,000सो रायजो राजाफोरा सावस्रि सिबिथायनिफ्राय जानगाराव थानांदोंमोन। बे बाथ्राखौ नोजोर होनानै BTC सरकारनि सावस्रि बिफाना एनटिपिसि CCR स्किमनि गेजेरजों मोनब्रै बर्ड एम्बुलेन्स होयो। पर्बतझरायाव सावस्रि सिबिथायाव मोनसे गोदान महर मोनो। दिनै बे बर्ड एम्बुलेन्स सिबिथायखौ BTC सरकारनि सावस्रि बिफाननि मावफुं सोद्रोमा देरहासार बसुमतारि लोगोसे जायगानि EM मुनमुन ब्रह्मजों लोगोसे BTCनि सावस्रि बिफाननि मावख'गिरि आरो मावफारिया आरो एनटिपिसिनि बिबानगिरिफोरा बे बेखेवनाय हाबाफारियाव बाहागो लायो। খুবই আনন্দৰ বিষয়। এইটো যোৱা ফাইনেন্সিয়েল ইয়াৰ মানে 25-26 ফাইনেন্সিয়েল ইয়াৰৰ সময়তে এইটো পোৱা কেইবামাহ হ'ল, কিন্তু অলপমান মনচুন সময় এতিয়া ষ্টাৰ্ট হৈছে। এইটো ষ্টাৰ্ট হোৱাৰ লগে লগে এই অঞ্চলত বসবাস কৰা ৰাইজৰ কাৰণে আপোনালোকে চবে জানে, পৰ্বতঝৰাৰ বাসী সকলো ৰাইজে জানে, মদাতি আৰু দেবিতলা অঞ্চল আমাৰ খুব পানীৰ ভিতৰত থাকে, নদীৰ বানপানীৰ ভিতৰত থাকে। 3 months সিহঁতে পানীত ডুবি থাকে। গতিকে যাতায়াতৰ ব্যৱস্থা বা স্থল পদ্ধতি অহা যোৱা বা এম্বুলেন্সসমূহ সুবিধাসমূহ এখেতসকলে পাবলৈ অসুবিধা হয়। এই ক্ষেত্ৰত এই এয়াৰ এম্বুলেন্স স্থল এম্বুলেন্স যিটো পানী এম্বুলেন্স, নদীৰ এম্বুলেন্স যিটো দিলে, জল এম্বুলেন্স, এই এম্বুলেন্স খুবেই উপযোগী হ'ব আৰু আমি খুবেই আনন্দিত আৰু ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ আমাৰ EM ডাঙৰীয়াক। এখেতৰ উদ্যোগত আমি পৰ্বতঝৰাত গোটেই অসমতে ক'বলৈ গ'লে হয়তো বা মাজুলী সেইটো এৰিয়াত আছে, কিন্তু এই নামনি এৰিয়াত আমি ধুবুৰী ডিষ্ট্ৰিক্টত যদিও বা পানীৰ তলত থাকে, তথাপিও আমি BTCৰ অন্তৰ্গত আমাৰ পৰ্বতঝৰাত আমি প্ৰথমবাৰৰ কাৰণে পাবলৈ সক্ষম হৈছোঁ এই নামনি এৰিয়া অঞ্চলত। আৰু তাৰ কাৰণে মই আকৌ পুনৰবাৰ EM ডাঙৰীয়াক মই ধন্যবাদ জনাম। আৰু এই আমাৰ যি উদ্দেশ্য, এইটোৰ জৰিয়তে আমি ৰাইজক যি সেৱা আগবঢ়াব বিচাৰিছোঁ, ৰাইজৰ হেল্থৰ সজাগতা আৰু আমাৰ হেল্থ ফেচিলিটিছ আমি যি প্ৰভাইড কৰিব বিচাৰিছোঁ, যি 3-4 মাহ আমাৰ এই অঞ্চলৰ ৰাইজে পানীৰ লগত বসবাস কৰি বা পানীৰ তলত বসবাস কৰি যি অসুবিধাৰ সন্মুখীন হয়, এই অসুবিধাৰ সন্মুখীন এইবাৰ আমি ঊৰ্ধত থাকিম। অসুবিধাৰ লগত মোকাবিলা কৰিব পৰাকৈ আমি সা সৰঞ্জাম পাইছোঁ, মেডিকেল ফেচিলিটিছ আমি পাইছোঁ। তাৰ কাৰণে আমি ডিপাৰ্টমেণ্টক ধন্যবাদ জনাইছোঁ আৰু এনটিপিচিক ধন্যবাদ জনাইছোঁ।